এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, যিহেতু এটা প্ৰব্লেম হৈছে, প্ৰব্লেমটো মানে আপোনালোকে বহুতে আগতে কি হৈছিল মানে চিট এলটমেণ্ট লেটাৰখন 3 দিনমান আছিলে, তাৰমানে যেতিয়ালৈকে নেক্সট কাউন্সিলিং নাহে তেতিয়ালৈকে আছিলে। কিন্তু এতিয়া কি হৈছে, তেওঁলোকে মাত্ৰ কেইমিনিট মানে কেইঘণ্টামানৰ কাৰণে চিট এলটমেণ্ট লেটাৰ আপলোড কৰিছিল, আৰু সকলোৱে কিছুমানটো PDF ডাউনলোড কৰিব নোৱাৰিলেই, কাৰণ PDF ডাউনলোড কৰা অপশ্যনটোৱে নাহিল। আৰু এতিয়া আজি আমি চেক কৰোঁতে গম পালোঁ যে চিট এলটমেণ্ট লেটাৰৰ অপশ্যনটো উঠাই দিছে। মানে হয়তো দি দিব পাৰে, কিন্তু এতিয়ালৈকে যিহেতু সেই লিংকটোৱে অফ কৰি দিছে, গতিকে বহুতে এতিয়া ডাউনলোড নকৰাকৈ থাকি গ'ল, আৰু বহুতে স্ক্ৰীনশ্বটো নল'লে। আৰু যিসকলে স্ক্ৰীনশ্বট লৈছে, সেই স্ক্ৰীনশ্বটটোৱে প্ৰিণ্ট আউট কৰি থৈ দিবা, কাৰণ সেইখন লাগিব যিদিনাখন ITIত এডমিশ্যন ল'ব যাবা, সেইখন লাগিব চিট পোৱাখিনিৰ কাৰণে। আৰু এতিয়া আপোনালোকে কমপ্লেইন দিব লাগিব, কাৰণ প্ৰতিখন ITIত কেনেকুৱাকৈ কমপ্লেইন দিব লাগিব মই আপোনালোকক দেখুৱাইছোঁ। চ' এইখন আপোনালোকক দেখিছে, এইখন নেম অফ ITI, ফোন নম্বৰ, ইমেইল ID। প্ৰতিখন ITIৰ ফোন নম্বৰ, ইমেইল ID ইয়াত আছে। ইমেইল কৰিও পঠাব পাৰে, ফোন নম্বৰত ফোন কৰিব পাৰে। বৰপেটা, ভেৰগাঁও, বঙাইগাঁও, ধনশিৰি, ধেমাজি, ডিব্ৰুগড়। চ' আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক। ডিফু, গড়গাঁও, গোৱালপাৰা, গুৱাহাটী, উমাইনআটি, হাফলং, চ' গোটেইখিনি নম্বৰ আছে ইয়াত। আপোনালোকৰ নিশ্চয় ইয়াৰ ভিতৰত কোনোবা এখন নহয় কোনোবা এখন ITIত এডমিশ্যনটো লৈছে, গতিকে গোটেইখিনি নম্বৰ আছে যিহেতু ফোন নম্বৰ, লগতে কাষত ইমেইলবোৰো আছে। গতিকে ইমেইল ID আৰু ফোন নম্বৰত ফোন কৰিব পাৰে, আৰু তোমালোকে যিখিনি প্ৰব্লেম, সেই প্ৰব্লেমখিনি ইয়াত ইমেইল যোগে বা ফোন কৰি ক'ব পাৰা, যিকোনো প্ৰব্লেম নহওক কিয়। আৰু সকলোৱে এটা কথা কওঁ, গুৱাহাটী ITIত সকলোৱে ফোন কৰিবা। গুৱাহাটী ITIত ইয়াত নম্বৰটো আছে, 10 নম্বৰ পইণ্টত চাব। কাৰণ গুৱাহাটী ITIত যি হওক, মানে গুৱাহাটী ITIৰ পৰা কণ্ট্ৰল হয় বেছিভাগ। গুৱাহাটী ITIত ফোন কৰি ক'বা যে তেওঁলোক এতিয়ালৈকে যিহেতু মানে চিট এলটমেণ্ট লেটাৰৰ অপশ্যনটো দি দিব লাগে বুলি ক'বা, PDF ডাউনলোড কৰিব লাগে বুলি ক'বা, কাৰণ গুৱাহাটী ITIত তাতে বেছিভাগ কণ্ট্ৰল কৰে। গতিকে বাকী কেইখন ITIত আপোনালোকে নিজে ফোন কৰিবা, যিসকলে যিখন ITIত চিলেক্ট কৰিছে। কিন্তু গুৱাহাটী ITIত সকলোৱে এবাৰ কল কৰিবা বা ইমেইল ID যোগে জনাব। আৰু ফোন নম্বৰটো কণ্টেক্ট কৰি আজি হয়তো যিহেতু ঈদৰ বন্ধ আছে, আজি হয়তো এভেইলেবল নাথাকে, আজি নাথাকিব এভেইলেবল। কিন্তু অহাকালি 30 তাৰিখ, গতিকে অহাকালি অ'পেন ডে হয়, গতিকে অহাকালি কল কৰিবা। গতিকে এইখিনি আছিল, আপোনালোকক মই জনালোঁ যে অকণমান বেলেগতো উপায় নাই। এতিয়া আমিতো লিংকটো বনাই দিব নোৱাৰোঁ, আমি জাষ্ট ইউটিউবত ইনফৰমেশ্যনহে দিব পাৰোঁ, সেইকাৰণে। বাকী গোটেইখিনি অফিচিয়েলি কৰে যিহেতু, আৰু আমি মাজে মাজে আপডেট পাওঁ, সেই আপডেটখিনি মই বাৰু দিয়ে যাম বাৰু। আজিলৈ ইমানে। সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো, বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়া আপডেটবোৰ পাই থাকিব। ধন্যবাদ, থেংক ইউ।